পৃথিৱীৰ মাটিৰ ডালত ক'বও নাজানে, কথা কওঁতে খালি এইফালৰ পৰা তামোল উলিয়াই দিয়ে। হেৰ' ফণী তালুকদাৰক ভোট দিলে আপোনালোকক পৃথিৱীৰ মানুহে আহিব। ক'ৰবাত ফণী তালুকদাৰক ভোট দিয়ে নেকি? এইটো মাটিৰ ডালা। হেৰ' যদি নেশ্যনেল হাইৱে কিনাৰত আপোনালোকৰ মাটি আছে, চব ঠগি ঠগি সি লৈ ল'ব, দম দি লৈ ল'ব। জানেনে নাই? সেইকাৰণে কোনোবাই যদি ফণী তালুকদাৰক ভোট দিম বুলি ভাবিছে, আজি ইয়াতে নামঘৰ পিনে চাই সেৱা এটা লওক আৰু তাক এৰি লোৱা বুলি কৈ থৈ যাওক। বুজিছেনে নাই? ঐ ফণী তালুকদাৰক ভোট দিলে মানসৰ কিনাৰৰ আপোনালোকৰ মানস নেশ্যনেল পাৰ্ক যে আছে তাৰ ওচৰে পাজৰে মাটি গালো চব ল'ব, আৰু নেশ্যনেল হাইৱে কিনাৰৰ যিমান মাটি আছে, এনেকে বজাৰৰ মাটি যিমান আছে, চববিলাক আপোনালোকে গমেই নাপাব। বেলেগৰ নামত বেলেগৰ মাটি উঠাই দিবহি। তাৰ কামটো এখন মাটিৰ বেপাৰ কৰা, দালালি। জানেনে নাই? ঐ মানুহবিলাকে ভালকে চোৱা নাই, ক'ত ইফালে ইফালে চাই আছে। সমালোচনা কৰিছে, মাটি দালাল বুলি কৈছে, কি প্ৰতিক্ৰিয়া দিব কি হয়? এতিয়া চাওক, অখিল গগৈক আমাৰ মুখ্যমন্ত্ৰী মহাশয় কৈছে, আমিও ক'ম যে অখিল গগৈক আমি জবকাৰ হিচাপে অসমৰ ৰাইজে লৈছে। গতিকে অখিল গগৈ কি কয়, কি ছাগালে কি নাখায় আৰু অখিল গগৈ কি নাখায়, তেনেকুৱা এটা শব্দ হৈছে। গতিকে ৰাইজৰ মাজত ৰাইজে জানে মোক, আৰু অখিল গগৈ আপোনালোক উপলব্ধি কৰিছে। আপোনালোকে কাক ভোট দিব? অখিল আছে, অখিলক ক'ব লাগে, কিন্তু ৰাইজে কৈছে ফণী তালুকদাৰক ভোট দিম বুলি। গতিকে এইবিলাক কথা চলি থাকে, আৰু তেওঁৰো অলপ মটিভ ফ্ৰম হৈছে, অলপ মাথাটো লৰা হেনো হৈছে। লৰিবই দিয়কচোন, এটা স্থিতি ৰাখিব নোৱাৰিলে নিজৰ সমষ্টিত, নিজৰ জিলাতে। গতিকে এতিয়া আবুল তাবুল বকি আছে, বকি থাক। সঁচাকে এই ফণী তালুকদাৰক ভোট দিব নেকি আকৌ? এই ফণী তালুকদাৰক ভোট দিব নেকি? সেইটো মাটিৰ ডালা। মই দেখিলেই কওঁ, এই ফণী দা কিমান মাটি আছে তোৰ গুৱাহাটীত, তেনেকে কওঁ। বুজিছেনে নাই? এইটো পৃথিৱীৰ মাটিৰ ডালত ক'বও নাজানে, কথা কওঁতে খালি এইফালৰ পৰা তামোল উলিয়াই দিয়ে। এটা বাক্য ক'ব নাজানে, কথা ক'লে এনেকে কপি থাকে। বুজিছে নাই? সেইটোক দি কিটো হ'ব? বুজিছেনে নাই? কথাটো জানেনে নাই আপোনালোকে?